হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰবাৰ ৰেডি তৃষ্ণা ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। বহুদিন হ'ল ভিডিঅ' বনোৱা হোৱাই নাই। আজি ভাবিলোঁ ইভিনিং কিবা এটা বনাওঁ সৰুকৈ। ভাবিলোঁ কি মেক্ৰনি বনাওঁ। একদম চিম্পলকৈ বনাইছোঁ ঘৰত, মানে নৰ্মেলি যিটো বস্তু থাকে সেইটো দি মানে তৎক্ষণাত বনাই খাব পৰা। এটা মেক্ৰনিটো বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই জাষ্ট বনাই আপোনালোকক দেখাওঁ। এতিয়া আপোনালোকে চাই থাকিব, কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। একে শেষত গৰম কৰি পানী, তাতে মেক্ৰনি পেকেটটো দি দিছোঁ আৰু ইয়াতে অলপ নিমখ দি দিম। এইখিনি অলপ ভালদৰে সিজিবলৈ দিম। সিজি হোৱাৰ পাছত আমি এইখিনি ইয়াৰ পৰা উঠাই দিম। উতলি আছে, এই মেক্ৰনিকেইটা ভালদৰে সিজিবলৈ দিম। সিজি হ'লে ইয়াৰ পৰা উঠাই দিম। এতিয়া সিজি থাকক। এইখিনি এতিয়া সিজাই হৈ গ'ল, ফুলি গ'ল মেক্ৰনিখিনি। এতিয়া আমি ইয়াৰ পৰা ওলাই দিম। এইখিনি এনেদৰে টুকি ল'লোঁ, সিজি গৈছে ধুনীয়াকৈ। তাৰপিছত মই তেতিয়ালৈকে চব্জি অকণমান, এয়া পিঁয়াজ লৈছোঁ আৰু গাজৰহে লৈছোঁ। মোৰ তাত যি আছে তাকে লৈছোঁ। এইকেইটা মই মিহিকৈ কাটি লওঁ। কাটি লৈ আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। চব্জি আপোনালোকে বেলেগ থাকিলে বেলেগ দিব পাৰে, যেনে পুৰি, বন্ধাকবি, কেপচিকাম এইবোৰ দিব পাৰে দিম ভাবিলে। এখন মই পেনখন পাতি ল'লোঁ। পেনখনত এতিয়া মই ৰিফাইন তেল অলপমান দি দিম। চব্জিখিনি মই ফ্ৰাই কৰিম, সেই যিহেতু মই ৰিফাইন তেল অলপমান দি দিলোঁ। চব্জিখিনি যিমান হয় সিমানখিনি ৰিফাইন তেল দি দিব। একদম পূৰা গৰম হৈ ল'লে ইয়াতে চব্জি দিব পাৰিব আপোনালোকে। মই ইয়াতে গেছটো কমাই দিছোঁ। ইয়াতে মই যিখিনি চব্জি কাটি থৈছিলোঁ এইখিনি মই এতিয়া ইয়াতে দি দিম। অলপ ফ্ৰাই কৰি লওঁ। ইয়াতে অলপমান নিমখ, অকণমানহে নিমখ দিম, যিহেতু সিজাওঁতে মেক্ৰনিখিনিত অলপমান নিমখ মই দি থৈছোঁ, সেইটো বাবে ইয়াতে অকণমান মই নিমখ দিম। আৰু এটা ইয়াতে দিম এতিয়া নহৰু, খিচখিচকৈ কাটি থৈছিলোঁ, সেইখিনি নহৰু আপোনালোকক দেখাবলৈ থাকি গৈছিলে, সেইখিনি অকণমান দি দিম। এইখিনি সৰু সৰুকৈ কাটি থোৱা নহৰুখিনি ইয়াতে দি দিলোঁ। আৰু এইখিনি চব্জিখিনি ভাজি হৈ গ'ল। এতিয়া ইয়াতে এইখিনি মেক্ৰনিখিনি দি দিম। ইয়াতে এতিয়া চয়া চচ অলপমান দি দিম।
মই টমেটো চচটো দি দিম। আৰু অলপমান সময় ইয়াত ভাজিলে হৈ যাব ৰেডি হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। বনাই হৈ গ'ল মেকাৰণি। আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বাই বাই।